আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি ব্ৰেড অমলেট। আপোনালোকে ইভিনিং চাহৰ লগত খাই নিশ্চয় ভাল পাব। সেইকাৰণে ৰেচিপিটো বনালোঁ। আহকচোন তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই 4খন ব্ৰেডৰ কাৰণে 3টা ডিম লৈছোঁ আৰু এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এটা জলকীয়া কাটি লৈছোঁ। ডিমকেইটা ভাঙি লৈ তাত জলকীয়া আৰু পিঁয়াজখিনি দি দিব। এতিয়া সেইখিনিতে অকণমান জিৰা গুড়া দিব। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। নিমখ দিয়াৰ পিছত আপোনালোকে হালধি গুড়া অকণমান দি দিব। জ্বলা খাই ভাল পালে আপোনালোকে জলকীয়া গুড়াটো অকণমান সৰহকৈ দিব, নহ'লে কমাই দিব। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই ব্ৰেড 4খন উলিয়াই ল'লোঁ। এই ব্ৰেডকেইখন প্ৰথমতে আপোনালোকে অকণমান সেক দি ল'ব। বেছি সেকিব নালাগে, অকণমান সেকি ল'লে হ'ল, ৰঙা হোৱাকৈ সেকিব নালাগে। ব্ৰেডকেইখন মই অকণমান সেক দি নমাই ল'লোঁ। এতিয়া কেৰাহীত আপোনালোকে অকণমান তেল দিব, বেছি তেল দিব নালাগে। এতিয়া এইখিনিত ব্ৰেডখন তিতাই ল'ব। তিতাই লৈ আপোনালোকে গৰম তেলখিনিত দি দিব। বেছি ৰঙা কৰিব নালাগে, অকণমান ভাজিলে হৈ যাব। এতিয়া ব্ৰেডখনৰ দুইফালে ভাজি ল'ব। এয়া দেখিছে অকণমান ৰঙা হৈ আহিছে। আকৌ ইফালেও চাব, যেতিয়া দুইফালে ৰঙা হ'ব তেতিয়া নমাই দিব। আকৌ এটা মই বেলেগ ষ্টাইলত দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে ব্ৰেডখন এনেকৈ মাজেৰে কাটি ল'ব। তাৰপিছত গৰম তেলখিনিত ডিমখিনি বাকি দিব। বাকি দি পেলাই আমি অমলেট যেনেকৈ কৰোঁ সেনেকৈ অকণ বহলাই দিব। বহলাই দিয়াৰ পিছত যি দুটা টুকুৰা কাটি লৈছিলে সেই টুকুৰা দুটা ইয়াৰ ওপৰত অকণমান মাজত জেগা থৈ পেলাই বহাই দিব। ঠিক এনেদৰে এটা বহালে আৰু মাজত অকণমান জেগা ৰাখিব। জেগা ৰাখি আনটো টুকুৰা বহাই দিব। এতিয়া টুকুৰা দুটাত ধৰি গোটেই অমলেটটো আপোনালোকে উলটিয়াই দিব। এতিয়া অমলেটখিনি আপোনালোকে ব্ৰেডখনৰ জোখ লৈ পেলাই ঠিক এনেদৰে মূৰকেইটা উলটিয়াই দিব। আৰু যদি উলটিয়াব নোৱাৰে তেনেহ'লে মূৰকেইটাত কাটি লৈ গোটেই অমলেটখিনি ওপৰত দি দিব। ঠিক এনেদৰে মই এতিয়া 4 চাইডটো কাটি ওপৰত দি দিলোঁ। এতিয়া এইখিনিৰ ওপৰত আপোনালোকে টমেটো কেটচাপ ধুনীয়াকৈ, বেছি খাই ভাল পালে বেছিকৈ দিব, যদি কমকৈ ভাল পায় তেনেহ'লে কমকৈ ঠিক এনেদৰে দি দিব। এতিয়া টমেটো চচখিনি গোটেইখিনিতে আপোনালোকে এখন হেতাৰ সহায়ত ঠিক এনেদৰে বহলাই দিব। এতিয়া ব্ৰেডৰ এটা ভাগ আপোনালোকে এনেকৈ উলটিয়াই দিব, এটাৰ ওপৰত এটা দি পেলাই অকণমান সেক দি দিব। এইখিনি এতিয়া আমাৰ নমাবলৈ হৈ গ'ল। এয়া আমাৰ ৰেডি হৈ গ'ল ব্ৰেড অমলেট। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। কম বস্তুৰে আৰু কম সময়তে আপোনালোকে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।